সম্মানীয় সঞ্চালক মহোদয় সমন্বিতে নলবাৰী জিলা পুথিভঁৰালৰ এই পবিত্ৰ প্ৰেক্ষাগৃহত সমবেত প্ৰতিগৰাকী কাব্যপ্ৰাণক মোৰ আন্তৰিক শ্ৰদ্ধা তথা সেৱা নিবেদন কৰি মোৰ এটি শেহতীয়া কবিতা পাঠ কৰিবৰ বাবে আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম মই এখন ছবি বিচাৰি ফুৰিছোঁ। মই এখন ছবি বিচাৰি ফুৰিছোঁ মানৱতাৰ। মোৰ পৰাই আৰম্ভ কৰিছোঁ এই অন্বেষণ। ক'ত বিচাৰোঁ নাজানো সেই ছবিখনৰ অৱয়ব কি। মই এখন ছবি বিচাৰি ফুৰিছোঁ মানৱতাৰ। আপোনাৰ ভিতৰতো থাকিব পাৰে সেই ছবি। ব্যস্ততাৰ পৰিধি ফালি আপুনি কেতিয়াবা ঘূৰি চাবচোন জীৱন বাটৰ এৰি অহা খোজবোৰ। পুনৰ লৈ চাবচোন পথাৰৰ কেঁচা মাটিৰ গোন্ধবোৰ। মনত পেলাবচোন ককা আইতাই চোতালত কোৱা সাধু কথাবোৰ। খবৰ ৰাখিবচোন শৈশৱতে মালা গঁথা বকুলজোপাৰ নাইবা আজুককাই ৰুই যোৱা আহঁতজোপাৰ। বৰপুখুৰীত বৰশী বোৱা ৰূপালী মাছবোৰ কেনে আছে খবৰ ল'বচোন। কিজানিবা আপোনাৰ মাজতো উজলি উঠিব পাৰে মই বিচাৰি থকা ছবিখন। আচলতে বিলাসিতা আৰু সংকীৰ্ণতাক সাৱটি আমি সংক্ৰমিত আজি। প্ৰদূষিত আমাৰ ভালপোৱাৰ পৃথিৱী। আপুনি মোক হত্যা কৰিছে প্ৰতিদিনে আৰু মই আপোনাক। এন্ধাৰৰ মাজেৰে খেপিয়াই ফুৰিছোঁ অচিনবাদ। এতিয়া হাঁহিবোৰ হ'ব পাৰে কান্দোন। অচিনাকি পথিকে পলকতে কাঢ়ি নিব পাৰে কুকুৰ আপোন। সাম্প্ৰদায়িক গীতবোৰে শুহি খাব পাৰে মানৱতাৰ তেজ। চতুৰ ৰাজনীতিকে সলাব পাৰে স্বাৰ্থপৰতাৰ বেশ। প্ৰতিনিয়ত প্ৰবঞ্চনাৰ হাতোৰাৰে কৰিব পাৰে সৰ্বশেষ। যিকোনো মুহূৰ্তত আপোনাৰ উশাহত সোমাব পাৰে বিষাক্ত গেছ। যুদ্ধৰ দামামাত চলিব পাৰে মোৰ দেশ। ইমানৰ মাজতো মই এখন ছবি বিচাৰি ফুৰিছোঁ মানৱতাৰ। ছবিখনৰ বাবে বিজ্ঞাপন দিয়া হ'ব চহৰৰ শ্বপিং মলবোৰত, হোৰ্ডিংবোৰত, বৃদ্ধাশ্ৰমত, অনাথ আশ্ৰমত, শিশুহঁতৰ কুঁহিপাঠত, চিকিৎসালয়ত আৰু যন্ত্ৰণাকাতৰ জীৱনবোৰত। মই এখন ছবি বিচাৰি ফুৰিছোঁ মানৱতাৰ। ছবিখন পোৱাটো ইমান সহজ নহয়। ছবিখন এতিয়া বৰ প্ৰয়োজন। ধন্যবাদ।